মাত্ৰ 30 ছেকেণ্ড দিয়ক, মোৰ কথাকেইটা ভালদৰে শুনি ল'ব। এই দৃশ্যটোৰ পিছত এটা গুৰুত্বপূৰ্ণ কথা আছে। সৰু অসাৱধানতা কেতিয়াও এটা ডাঙৰ বিপদৰ কাৰণ নহয়। ৰাতি হোৱাৰ আগতে এইটো সদায় জানিব লাগে। জীৱন সুৰক্ষিত ৰাখিবলৈ সৰু কথাও কিমান গুৰুত্বপূৰ্ণ। এই সৰু সচেতনামূলক কথাষাৰে আপোনাৰ জীৱন আৰু আপোনাৰ পৰিয়াল সুৰক্ষিত ৰাখিব পাৰে। এইকেইষাৰ কথা কোৱা হৈছে সচেতনা আৰু সুৰক্ষাৰ বাবে, ভয় দেখুওৱাৰ বাবে নহয়। এই ফটোখন চাই ল'ৰাকেইটা কিদৰে মৃত্যু হ'ব পাৰে নিশ্চিতভাৱে ক'ব নোৱাৰি। কিন্তু কিছুমান সাধাৰণ সুৰক্ষা দৃষ্টিকোণৰ পৰা সম্ভাৱনা ক'ব পাৰি। সাধাৰণ কথা হিচাপে বন্ধ কোঠাত বায়ু চলাচল নাথাকে, শ্বাস প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে। খোলা বিদ্যুৎ তাঁৰ থাকিলেও বিদ্যুৎজনিত দুৰ্ঘটনাও হ'ব পাৰে। এটা কোঠাত বহুজনে একেলগে টোপনি গ'লে অক্সিজেন কমি যোৱা অসুবিধাও হ'ব পাৰে। কোঠাত ভালকৈ জালনা খুলি বায়ু চলাচল কৰি থাকিব পৰা হ'ব লাগে। ভিডিঅ'টো যিমান পাৰে সিমানেই শ্বেয়াৰ কৰি দিব। সচেতনা সকলোৰ বাবে প্ৰয়োজনীয়।